বৰদেৱ বিৰচিত ৰাগ আহ্বাৰী তাল ৰক্ত Chitta nitta dina dhet chitta nitta dina dhet chitta nitta dina dhet saporiba chitta nitta din dhetin ta kita na chitta kita na chitta kita chitta kibaba chitta kita na chitta kita na chitta didhai আমাৰ শ্ৰদ্ধা শীত শইকীয়াদেৱে সংগীত বিদ্যালয়খন বহুত কষ্ট কৰি চলাই নিয়াত বহুত কষ্ট কৰি চলাই আছে। আমি এই সংগীত বিদ্যালয়ত ৬-৭জন শিক্ষক আছোঁ। এই শীত শইকীয়াদেৱে নিজৰ দৰমহাৰ পইচা ৰিটায়াৰ্ড তেওঁ পেঞ্চনৰ পইচাৰে আমাৰ যি মাননি হয় সেই মাননি আমাক সুন্দৰভাৱে দি আছে। ছাত্ৰ ছাত্ৰী ৩০-৪০ জনৰ ওপৰত ছাত্ৰ ছাত্ৰী আছে আৰু ইয়াৰ পৰা এইবাৰ আমাৰ CCRT দিবৰ কাৰণে আমি ৪-৫জন পৰীক্ষাৰ্থী আমি পিতৃ মাতৃ দীৰ্ঘৰ পাছত আমি তেখেতসকলৰ স্মৃতিত এই অঞ্চলৰ শিশুসকলক আমি এটা আগবঢ়াই নিয়াৰ ইচ্ছা কৰিছিলোঁ আৰু সেয়েহে আমি ২০১৬ চনৰ পৰা আজিলৈকে আমাৰ নিজৰ একক হিচাপে আমি প্ৰচেষ্টা হিচাপে আমি এই স্কুলখন গঢ়ি উঠাইছোঁ আৰু ইয়াৰ পাছত আমি ল'ৰা ছোৱালী পৰীক্ষাও দিয়াৰ ব্যৱস্থাটো কৰিছোঁ। চৰকাৰৰ স্বীকৃতি আনিছোঁ। আমি এই অঞ্চলত মোৰ এটাই উদ্দেশ্য, এই অঞ্চলৰ ল'ৰা ছোৱালীবিলাক আগবাঢ়ি যাওক আৰু ল'ৰা ছোৱালীবোৰ যাতে আগলৈ মানে নিজৰ হৈ নিজে থিয় দিব পৰা ব্যৱস্থা কৰিব পাৰি, এই মই কামনা কৰি ২০০৯ চনতে মই প্ৰতিষ্ঠা কৰি এতিয়ালৈকে মই মানে শিক্ষক ৬জন মোৰ ইয়াত থাকে আৰু মই দেওবাৰে ১১ বজাৰ পৰা আধুনিক গীত দিওঁ মানে ৰাষ্ট্ৰীয় সংগীত আৰু লগতে ২:৩০ বজাত আমি দেওবাৰ দিনাখন বৰগীত শিকাওঁ। মোৰ মাষ্টৰ আছিলে আমাৰ ধিয়াজ বৰা বুলি কয়। তাৰপিছতে আমি মানে আকৌ বুধবাৰে তবলা শিকাওঁ। শিক্ষক আছে ধনিয়াম কাকতি আৰু বৃহস্পতিবাৰে মোৰ ইয়াত আধুনিক নৃত্য শিকাওঁ। পাপৰি বৰা বুলি এগৰাকী শিক্ষয়িত্ৰী। শুকুৰবাৰে কেশৱ শইকীয়া বুলি এজন সত্ৰীয়া নৃত্য শিকোৱা আৰু এজন আছে আমাৰ সত্ৰীয়া নৃত্য শিকোৱা মূল আমাৰ চন্দ্ৰ বৰা আছে আৰু এইবিলাকৰ মাননি মই নিজে দিওঁ। এতিয়া মই খালি মোৰ নিজৰ